নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং সকলোকে। আজি ৰাতিপুৱা মই আপোনালোকক এই ভিডিঅ' আপলোড কৰি পাই সুখী হৈছোঁ যে আপোনালোকৰ যিটো ইমান দিনৰ যিটো পলম সেই পলমৰ অন্ত পৰিছে। আজি মই ৰাতিপুৱা উঠি মেলি চালোঁ যে আমাৰ যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম যিটো আঁচনি আছে, সেই আঁচনিৰ জৰিয়তে যিটো লিংকটো প্ৰভাইড কৰিবলগীয়া আছিলে, সেই লিংক প্ৰভাইড কৰিলে আৰু কৰাৰ পিছত এতিয়া মানুহে অনলাইন কৰি আছে আৰু মই ৰাতিপুৱা অনলাইন কৰিবৰ কাৰণে ওলাইছোঁ আৰু আপোনালোকক দেখাব ওলাইছোঁ যে কেনেকৈ আপোনালোকে অনলাইন কৰিব বা অনলাইন প্ৰচেছ কেনেকৈ কি নথিপত্ৰ লাগিব আপোনালোকৰ অনলাইন কৰোঁতে আপোনালোকে কেনেকৈ কি অসুবিধা হ'ব পাৰে আপোনালোকে সেইখিনি জানিবৰ কাৰণে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি থ'ব আৰু মোৰ ভিডিঅ'টো ভালকৈ চাব আৰু শেষলৈ চাব, কাৰণ আপোনালোকে যদি মাজে চাই তেনেহ'লে একো বুজি নাপাব, কাৰণ মই লিংকৰ কথা আৰু কিবাকিবিৰ কথা মই আপোনালোকক মাজতে ক'ম ভিডিঅ'ৰ। সেইকাৰণে আপোনালোকে ভিডিঅ' আপুনি কিবা কৰিব স্কিপ কৰি নাচাব, কাৰণ আপুনি একো বুজি নাপাব। সেইখিনি কিবাকিবি আপোনালোকে ভালকৈ জানিবৰ কাৰণে হ'লে ভিডিঅ' পূৰা ভালকৈ চাব, মানে শেষলৈ চাব। এতিয়া চাওক, আপোনালোকে মই এই যিটো আপোনালোকে পেজটো অ'পেন হ'ব, এই পেজটো অ'পেন হোৱাৰ লগে লগে চাওক এনেকৈ এটা আপোনাৰ পেজ অ'পেন হোৱাৰ লগে লগে চাওক ওপৰত লিখা আছে ইউজাৰ চাইন আপ। তাত আপোনালোকে কি কৰিব, আপোনাৰ নাম দবাই দিব। আপোনাৰ তলত যিটো মেইল আই ডি আছে, মেইল আই ডি দবাই দিব। তাৰপিছত আপোনাৰ কণ্টেক্ট নম্বৰ যিটো হয়, কণ্টেক্ট নম্বৰ আপুনি লিখি ল'ব। কণ্টেক্ট নম্বৰ লিখাৰ পিছত আপোনাৰ কণ্টেক্ট নম্বৰ দবাৰ পিছত তললৈ আপুনি কি কৰিব, পাছৱৰ্ড আছে, এই পাছৱৰ্ডটো আপোনালোকে দি দিব। পাছৱৰ্ডটো আপুনি নিজৰ হিচাপত বনাই ল'ব। দি মেলি আপুনি কি কৰিব, কনফাৰ্ম পাছৱৰ্ড যিটো আছে সেইটো দবাব লাগিব। দি মেলি আপুনি কি কৰিব, কনফাৰ্ম পাছৱৰ্ড দিয়াৰ পাছত আপুনি তলত যিটো আপোনাৰ কেপচা আছে, সেই কেপচাটো কিন্তু দিব লাগিব। সেই কেপচাটো আপুনি দিয়াৰ পাছত আপুনি চেণ্ড অ' টি পি ক্লিক কৰিব। চেণ্ড অ' টি পি ক্লিক কৰাৰ লগে লগে চাব আপোনাৰ মোবাইললৈ এটা অ' টি পি গুচি যাব। সেই অ' টি পি যোৱাৰ পিছত 4টা ডিজিটৰ এটা অ' টি পি যাব। সেই অ' টি পিটো আপুনি দি ল'ব। অ' টি পিটো দিয়াৰ পাছত আপুনি কি কৰিব, এই ছাবমিট অপশ্যন যিটো আছে, ছাবমিট অ' টি পি যিটো আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালৈ এনেকৈ এখন পেজ অ'পেন হ'ব। এই পেজ অ'পেন হোৱাৰ লগে লগে আপুনি কি কৰিব, জাষ্ট চাওক আপোনাৰ নাম ওলাই পৰিব। ইয়াত আপুনি দেউতাৰ নাম দিব লাগিব। দেউতাৰ নামটো আপুনি দি দিব। দেউতাৰ নাম দি আপুনি আপোনাৰ দেউতাৰ নাম দি দিব। দেউতাৰ নাম মই এতিয়া একচুৱেলি ফিল আপ কৰিব বিচৰা নাই, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। সেইকাৰণে আপোনালোকক দেখাব লৈছোঁ যে কেনেকৈ কি কৰিব। আপোনালোকে নিজৰ দেউতাৰ নাম দিব, জেণ্ডাৰ ছিলেক্ট কৰিব। তাৰপিছত আপোনাৰ কেটেগৰী যিটো হয় SC OBC সেইটো ছিলেক্ট কৰি ল'ব। SC OBC ছিলেক্ট কৰি আপোনাৰ ডেট অফ বাৰ্থটো ছিলেক্ট কৰি ল'ব। ডেট অফ বাৰ্থটো ছিলেক্ট কৰি আপুনি আপোনাৰ ডেট অফ বাৰ্থ সেইটো ছিলেক্ট কৰি ল'ব। ছিলেক্ট কৰি আপোনাৰ পান নম্বৰটো ইয়াত দি দিব, মেণ্ডেটৰী হয়। আধাৰ নম্বৰটো দি দিব। এমপ্লয়ী এক্সচেঞ্জ চাৰ্টিফিকেটটো কিন্তু মেণ্ডেটৰী, এইটো লাগিবই। তাৰপিছত আপোনালোকে ভেৰিফাই কৰিব। ভেৰিফাই কৰি আপোনালোকে তললৈ আহিব। ইয়াত চাওক ছেক্টৰ লিখা আছে, ছেক্টৰত আপুনি ক্লিক কৰিব। আপুনি কি মানে কোনটো কিবা কেনেকৈ কি কৰে সেই ছেক্টৰখিনি আপোনালোকে ইয়াত চাওক ওলাই ল'ব। সেই ছেক্টৰটো ওলাই মেলি তাৰপিছত আপুনি ইয়াত টাইপ অফ ট্ৰেডটো আপোনালোকে দিব লাগিব, আপোনালোকে কি কৰে আৰু ছাৰ্ভিচ কৰে নে কি কৰে। তাৰপিছত আপোনাৰ আপলোড ফটোগ্ৰাফ যিটো আছে, ফটোগ্ৰাফ ফ্ৰণ্ট চাইজ আপোনালোকে তেনেকৈ আপলোড ফটোগ্ৰাফ সেইবিলাক দিব লাগিব। দিয়াৰ পিছত আপোনাৰ তললৈ আহিব আপোনালোকে এড্ৰেছ, পাৰ্মানেণ্ট এড্ৰেছ লাইন 1 2 এনেকৈ আপোনালোকে গাঁৱৰ নাম। তাৰপিছত আপোনালোকে যেনেকৈ আপোনালোকৰ পঞ্চায়ত হ'লে পঞ্চায়তৰ নাম, আপোনালোকৰ ৱাৰ্ড হ'লে ৱাৰ্ড নাম দিব। আপোনালোকে দি মেলি ডিষ্ট্ৰিক্ট দিব, ছাব ডিষ্ট্ৰিক্ট দিব। ইয়াত ডিষ্ট্ৰিক্টটো আপোনালোকে ছিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্ট দিয়াৰ পিছত ছাব ডিষ্ট্ৰিক্ট যিটো হয় সেইটো ছিলেক্ট কৰি ল'ব। তাৰপিছত দিয়াৰ পিছত আপোনালোকে কি কৰিব, ছাব ডিষ্ট্ৰিক্ট দিয়াৰ পিছত আপোনালোকে আৰু এটা ছাব ডিষ্ট্ৰিক্ট ওলাব, ছাব ডিষ্ট্ৰিক্ট দি দিব। দিয়াৰ পিছত আপোনালোকে কি কৰিব, এয়া চাওক আপোনালোকৰ যিটো সেইটো দি দিব। দি মেলি আপোনালোকে ইয়াত তলত আপোনালোকৰ পিনক'ডটো দিব। পিনক'ড দি মোবাইল নম্বৰটো চাব, ইয়াত শ্ব' হৈ যাব। তলত আপোনাৰ হায়েষ্ট কোৱালিফিকেশ্যনটো আপুনি ছিলেক্ট কৰিব, ডিগ্ৰী কিমান হয় সেইটো ছিলেক্ট কৰি তললৈ স্ক্ৰল ডাউন কৰিব। কৰি আপোনালোকে কোৰ্চটো ছিলেক্ট কৰিব। কোৰ্চ কি কৰিছে এইটো, বৰ্ডৰ নাম, বৰ্ডৰ ইনষ্টিটিউট নেম, তাৰপিছত আপোনাৰ পাছিং ডেট, এইখিনি পাৰ্চেণ্টেজ কিমান হয়, ডিভিজন ক্লাছ সেইখিনি, তাৰপিছত বেংক ডিটেইলছ সেইখিনি ক্লিক কৰিব। ছাবমিট কৰি গোটেইখিনি ছাবমিট কৰাৰ পিছত আপুনি কি কৰিব, নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে ছেভ এণ্ড নেক্সট ক্লিক কৰাৰ লগে লগে হেড বাই এইটো আপোনালোকে যিটো ডিক্লাৰেশ্যন দি আছে সেই ডিক্লাৰেশ্যন ক্লিক কৰিব।
এইটো নেক্সট ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট পেজলৈ যাব আৰু আপোনালোকৰ ছাবমিট হৈ যাব। আপুনি সেইখিনি কৰিবৰ কাৰণে যদি আপুনি অসুবিধা পাই আছে তেনেহ'লে মই ইমানলৈকে দেখাই আছোঁ আৰু বাকীখিনি ভিডিঅ' দেখাবৰ কাৰণে আৰু কমেণ্ট কৰি জনাব, কাৰণ মই ইমানলৈকে কৰাৰ পিছত বেলেগ পেজলৈ যোৱাৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন হৈ যাব। আৰু যদি তেনেকৈ আপুনি অসুবিধা পাই আছে তেনেহ'লে আপুনি কিন্তু মোৰ কমেণ্ট কৰি জনাব লাগিব। মই আৰু এটা এনেকৈ ভিডিঅ' পঠাই দিম যিটো আপোনালোকৰ যি প্ৰব্লেম ফেচ কৰি আছে সেই প্ৰব্লেমৰ সলিউশ্যন মই দিবৰ কাৰণে চেষ্টা কৰিম। আৰু যদি বন্ধুসকল মোৰ চেনেলত নতুন তেনেহ'লে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থ'ব আৰু এনেকৈ ভাল ভাল ভিডিঅ' পাবৰ কাৰণে তেনেকৈ আৰু মানে যি বস্তু আহে তেনেকৈ বস্তু মই আপডেট চবতকৈ প্ৰথমত দিওঁ। সেইকাৰণে আপডেট পাবৰ কাৰণে আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকন দবাই থ'ব আৰু শ্বেয়াৰ কৰক বন্ধুসকলৰ লগত, কাৰণ এইটো আপোনালোকে এইটো 2 লাখ টকা 3 লাখ টকাটো পাবই। কাৰণ আপোনালোকে যদি কিবা আপোনালোকে ইমান দিন কাম বিচাৰি আছে বা কিবা বিজনেছ কৰিব বিচাৰি আছে, বিজনেছৰ কাৰণে পইচা লাগে বুলি ভাবি আছে, তেনেহ'লে পইচা কিন্তু এতিয়া এটা সোণালী সুযোগ, সেইটো কৰিব পাৰিব। ধন্যবাদ বন্ধুসকল।